ডিজিটেল ডেস্ক শনিবাৰে নিশা লেডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত দেওবাৰে দিনৰ ভাগত ইছৰ কৰ্তৃপক্ষই দেশবাসীক প্ৰদান কৰিছিল এটা ভাল খবৰ। খবৰটো আছিল চন্দ্ৰয়ান-2 সৈতে সংলগ্ন অৰবিটাৰে সন্ধান লাভ কৰিছে সংযোগ বিচ্ছিন্ন হোৱা লেডাৰৰ সৈতে। এই খবৰৰ লগতে ইছৰৰ অধ্যক্ষ কে শিৱানে ঘোষণা কৰিছিল যে আগন্তুক 14 দিনত লেডাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিব। লেডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন হ'লেও বৰ্তমানে সুচলভাৱে কাম কৰি আছে চন্দ্ৰয়ান-2 সৈতে কক্ষপথত থকা অৰবিটাৰে। সময়ে সময়ে চন্দ্ৰপৃষ্ঠৰ বিভিন্ন ফটো পৃথিৱীলৈ প্ৰেৰণ কৰি আছে অৰবিটাৰে। ইছৰৰ বিজ্ঞানীসকলে গোপন মত প্ৰকাশ কৰিছে যে লেডাৰ বিক্ৰম সংযোগহীন হ'লেও অৰবিটাৰে ইছৰে বিচৰা বহু তথ্য তেওঁলোকক প্ৰদান কৰিব। ইছৰৰ বিজ্ঞানীসকলে লগতে সংবাদ মাধ্যমক জানিবলৈ দিছে যে বিজ্ঞানীসকলে অৰবিটাৰ এনেদৰে নিয়ন্ত্ৰিত কৰিছে যাতে অৰবিটাৰৰ প্ৰয়োজনীয়তকৈ অধিক ইন্ধন ৰাহি হয়। এই কাৰ্যত বহুখিনি সফলো হৈছে ইছৰৰ বৈজ্ঞানিকসকল। পূৰ্বতে এই অৰবিটাৰ সক্ৰিয় হৈ থকাৰ সময় এটা বছৰ আছিল যদিও এনে প্ৰক্ৰিয়াৰ ফলত ইয়াৰ সময়কাল বৃদ্ধি পাইছে। কে শিৱানে সংবাদ মাধ্যমক জনাইছে যে বৰ্তমান অৰবিটাৰৰ সময়কাল 1 বছৰৰ পৰা 7 বছৰলৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত ভাৰতীয় বৈজ্ঞানিকসকল অধিক লাভৱান হ'ব বুলিও জানিবলৈ দিছে ইছৰৰ অধ্যক্ষগৰাকীয়ে। চন্দ্ৰযানৰ এই ভাল খবৰ ইছৰে প্ৰকাশ কৰিছে যদিও বৰ্তমান ইছৰৰ সকলো বিজ্ঞানীয়ে কাম কৰি আছে সংযোগহীন হোৱা লেডাৰৰ সৈতে সংযোগ স্থাপন কৰাতহে। আগন্তুক 14 দিনলৈকে অৰবিটাৰৰ সময়ত লেডাৰ বিক্ৰমৰ সৈতে সংযোগ স্থাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিব ইছৰৰ বৈজ্ঞানিকসকলে। ধন্যবাদ। আপোনালোকে যদি অকণমান হ'লেও কিবা এটা জানিব পাৰিলে বুলি ভাবিলে তেন্তে ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ